তো এই চিনকেইটা দেখিছেনে চাপ ৰাইজসকল এই চিনকেইটা হৈছে লক্ষীন্দৰক যিটো সাপে খুইতৰ পাছত ভেলত উটাই দিছিল নদীত উটাই দি এইখিনি জেগাত খুন্দা মাৰিছিল আৰু এইখিনি জেগাতে ঠিক কৰিছিল আৰু ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণি কৰোঁ। নমস্কাৰ প্ৰিয় বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৰ্তমান আছোঁ এনেকুৱা এখন জেগাত, মানে হাজোস্থিত, হয়তো বহুতেই নাজানে, নেতাই ধুবুনী ঘাট। হয়তো বৰ্তমানো বুজি পোৱা নাই কি নেতাই ধুবুনী ঘাট। বলক মই আপোনালোকক দেখাইছোঁ আৰু কৈ আছোঁ। নেতাই ধুবুনী ঘাট হৈছে আপোনাৰ এনেকুৱা ধুবুনী ঘাট য'ত আপোনাৰ লক্ষীন্দৰৰ ভেলখন, যিখন মানে সাপে খুটিয়াৰ পাছত যিখন ভেল আহিছিলে, ভেলত আপোনাৰ উটুৱাই দিছিলে নদীত, সেই ভেলখন আহি আপোনাৰ ইয়াতে খুন্দা খাইছিলে। ইয়াৰে আইতা এজনী আছে, আইতাজনীৰ পৰা গোটেইখিনি কথা জানি লওঁ। এইটো হৈছে আপোনাৰ সাপ যোৱা চিন, এইটো ক্ৰছ কৰি যাব নালাগে, নাপায়। আপোনাৰ দেখাই আছোঁ বাকীখিনি। সাপ যায় নেকি এনেকৈ? কৃষ্ণ প্ৰভু, জয় মা মনসা। কোনটো? লক্ষীন্দৰক খুটিছিল ছয়গাঁও মেৰ ঘৰত, হয় নেকি? কলৰ ভেল ভাগে ভাই দিছিল, কলৰ ভেল খুন্দা লাগছি, ধুবুনী কাপোৰ দিছিল ঘাটত, ভেল লাগছি আৰু ধুবুনী বাচ্চা মাৰি থৈছিল। কৰাতে দেউলাই দেখা পায়, তেতিয়াহে লক্ষীন্দৰ দিয়া লাগছি। আৰু যেতিয়া চান্দু বাবাই বাওঁ হাতেদি পূজা দিছিল মনসাক, তেতিয়া এইটো সাপ দিয়া লাগিছিল। এতিয়া অহা যোৱা কৰে সাপ পাতিলে নহয়, এই বাহিৰত সাপলে থাকে, এটা সাপৰে গহায়, সাপৰে কয় ন? পাতে। আমি আহিছোঁ আপোনাৰ ৰামপুৰ দৌলাহাল। এইখিনি জেগাত আপোনাৰ লক্ষীন্দৰৰ যিটো সাপে খুইতৰ পাছত ভেলখান আহি খুন্দা খাইছিল, এইটো সাপ যোৱা ৰাস্তা ন? আৰু গাছডালত মা মনসা ভৰ খাইছে, চাই লয় গাছডালত নিচিনা হয় না? সাপৰ নিচিনা গোসাঁই ভৰ খাইছে না? ইয়াতে যদি পেটলিডালত কোনোবাই অত্যাচাৰ কৰে নহয়, মেডিকেলতে নাবাচে ন? ধুবুনী ঘাট এইটো পানী বেছি চাই লয়, এনেকে পানী যোৱা আছিল ন? ধুবুনী ঘাট এইটো পানী কাপোৰ ধুইছিল, যেতিয়া বেউলাই ধুবুনী সৰু ছোৱালীটো মাৰি দিছিল, জেঠ কৈছিল কৰাতে, এইগিলা চব পানী বাৰিষা গোটাই পানী হ'ব, বাৰে বাৰে পানী হয়। তেতিয়া সৰু ছোৱালীটো মাৰি থাকোতে জেঠ খাতে বেউলাই দেখা পাইছে, তেতিয়া আহি পেলাই ভুলখন লৈ খুন্দা লগাইছে এই ঘাটকেইটা ন? এই ৰাইজসকল আপোনালোকে দেখিছে, এইকেইটা হৈছে ঘাট, এইকেইটা খুন্দা খাইছিলে, যিটো আপোনাৰ লক্ষীন্দৰৰ 28 টুকুৰা, 7ডাল কল কাটি 28 টুকুৰা বনাই লক্ষীন্দৰক খোৱাই দিছে। ইয়াতে খুন্দা লাগছে 28ডাল বুলি ক'ব লাগিব, হয় না? 28 টুকুৰা। আপোনালোকে জানে চাগে বেউলা লক্ষীন্দৰৰ কাহিনীটো। যেতিয়া আপোনাৰ লক্ষীন্দৰক বিয়া কৰোৱাৰ পাছত, বিয়া কৰোৱাৰ ৰাতি ন, বিয়া কৰাৰ ৰাতি আপোনাৰ সাপে খুটিয়াইছিল। খুটিয়াওঁতে আপোনাৰ ইয়াতে আপোনাৰ এইখিনি জেগাতে আহি ভেলখন আপোনাৰ খুন্দা খাইছিলে। খুন্দা খোৱাৰ পাছত এইখিনি জেগাতে আপোনাৰ ভাল কৰিছিলে ন? দেখি দেৱৰপুৰী এইখিনি জেগাৰ নাম, এইখিনি জেগাৰ নাম হাজোতে স্থিত দেৱৰপুৰী। আৰু আপোনাৰ এই গাছডাল চাওক, এই গাছডালত আপোনাৰ মনসা এই ভৰখোৱা বুলি কয়। এই গাছডালৰ আকৃতিটো পূৰা সাপৰ নিচিনা। আইতাই বহুত এই গাছডাল চাওক, মনসাইৰ আপোনাৰ হেৱাৰ নিচিনা। যিয়ে নহওক, আজি আপোনাৰ ভেলেণ্টাইন ডে দিনা আমি ঘূৰি বহুত, আমাৰ এই অসমতে, আমাৰ এই হাজোতে বহুত এনেকুৱা জেগা আছে যিখিনি জেগা আমি চাব লগা, কিন্তু বৰ্তমান বহুত মানুহে গমো নাপায়, হয়নে? আমিয়ে গম পোৱা নাছিলোঁ ফাৰ্ষ্ট কথা। আজি আহি আমাক আনিব লগা আছিলে। যিয়ে নহওক, মনসাই সকলোৰে ভাল কামনা কৰিছোঁ। মনসাইৰ পৰা আপোনাৰ সকলোৰে শুভ হওক তাৰে কামনা কৰিছোঁ। এই আইতাটোৱে আপোনাৰ সদায় এইখিনি জেগা চাফ চিকুণ কৰে আৰু মানুহক দেখায়। যদি চৰকাৰে এই ভিডিঅ'টো চায়, চৰকাৰৰ কোনোবা মোৰ তৰফৰ পৰা কোনোবা চৰকাৰৰ মানুহে ভিডিঅ'টো চায়, তেতিয়াহ'লে আইতাটোক কিবা যাতে সাহাৰ্য প্ৰদান কৰে তাৰে কামনা কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো মোৰ চাই ভাল লাগিল, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা আপোনাৰ ভিডিঅ' চাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগিব। ভিডিঅ'বিলাক শ্বেয়াৰ কৰিলে মই, আৰু যদি আপোনালোকে কমেণ্ট জনায়, তেতিয়াহ'লে মই আকৌ উৎসাহিত হ'ম। আকৌ এনেধৰণে আপোনালোকক কিছুমান অলৌকিক ঘটনা, যিটো আমাৰ হিন্দু ধৰ্ম বুলি নহয়, আমাৰ ভাৰতীয় সংস্কৃতিত বা আমাৰ ইতিহাসত আছে, সেই অলৌকিক ঘটনাস্থলীবিলাক আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আৰু তেতিয়াহ'লে যিসকলে মোৰ এতিয়া ভিডিঅ'টো চাই আছে, আহিব পৰা হাজোৰ নেতাই ধুবুনী ঘাট।